দেওশিলাৰ বাঢ়নি পানীয়ে পদুপাৰাত উটুৱাই নিলে ফুটব্ৰিজ। যাতায়াতৰ বাবে চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে ধানবাৰী পদুপাৰা গুৰুচৎকাৰ ৰাইজ। সোমবাৰে পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলাত উপচি পৰিছে নদ নদীসমূহ, যাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন নদীৰ ওপৰত নিৰ্মাণৰত অৱস্থাত থকা দলংসমূহ নিৰ্মাণ কৰাৰ কাৰ্যত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পদুপাৰাত দেওশিলাৰ নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে এটি ফুটব্ৰিজ। সোমবাৰে নিশাৰ ভাগত দেওশিলা নৈৰ বাঢ়নি পানীয়ে এইদৰে এই স্থানত থকা ফুটব্ৰিজ উটুৱাই নিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া যাতায়াতৰ ক্ষেত্ৰত চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে পদুপাৰা গৰুচৎকাৰ ধানবাৰী ৰাইজ। ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ পূৰ্বৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ তৎপৰতাত এই স্থানতে নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় এটি RCC দলঙৰ, যাৰ পৰিপ্ৰেক্ষিতত অস্থায়ীভাৱে আহ যাহ কৰাৰ বাবে এই স্থানত নিৰ্মাণ কৰা হয় এটি ফুটব্ৰিজ। কিন্তু দেওশিলাৰ বাঢ়নি পানীয়ে এই ফুটব্ৰিজ উটুৱাই নিলে সোমবাৰে নিশাৰ ভাগত, আৰু তাৰ পিছৰ দৃশ্যাংশ এয়া। আৰু এনেদৰে ফুটব্ৰিজ উটুৱাই নিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া ধানবাৰী গৰুচৎকাৰ পদুপাৰাৰ গাঁওবাসীয়ে চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়াত পৰিছে, কিয়নো এই দলংখনেৰে নিতৌ আহ যাহ কৰে ব্যৱসায়ীৰ সমান্তৰালকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা অন্যান্য লোকসকল। গৰুচৎকাৰ পদুপাৰা এই সংযোগী দলংখন উটাই যোৱাৰ পিছতে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এই বৃহত্তৰ অঞ্চল দুটাৰ গাঁওবাসী। আজি পদুপাৰা বজাৰৰ নিচে কাষত থকা দেওশিলা নদীৰ ওপৰত এটা দলঙৰ কাম হৈ আছে। সেই দলঙৰ মানে ফুটব্ৰিজখন আজি বাঢ়নি পানীয়ে ফুটব্ৰিজখন উঠুৱাই লৈ যায়। যাৰ ফলত আমাৰ কেইজনমান ২-৪জন মানুহ অলপ আঘাতপ্ৰাপ্ত হৈছে। কিমানখন ৰাইজে যাতায়াত কৰে? মোটামুটি আমাৰ ইয়াত ধৰক ইফালে হেকেৰাৰ পৰা টিপলাইলৈকে কমচে কম ১৫-২০খন গাঁৱৰ মানুহৰ মূল পথে হ'ল এইটো। বহুত অসুবিধা হৈ গৈছে আমাৰ যাতায়াতৰ অৱস্থা বহুত অসুবিধা হৈছে। সেয়েহে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক কাটৰ অনুৰোধ জনাওঁ যাতে এই আমাৰ যাতায়াতৰ এটা ব্যৱস্থা কৰি দিয়ে অতি সোনকালে।